Hello and welcome back to my channel. Enjoy Bastab and a video lay up on the Hokoloke. So I'm nice. As you video to when I spoke, as you video to when I saw Karanazia Misabolos Bordwa. Ami Mane Ma Moya Ramagan, who to Manuzaboloso Bordwa hot to hell. I said, Mapo Shimata Hunkarabas and Mustan Bordwa is here to the Padam Hangotigami to border. Zam, Azizam, as he said, do they hard do they Hazamami. It ever said, do you Hondia service? I was again Minika, Botinica jam, sir, Botinica barrel, a dam was a jam. Are eating with them on my baking, saying correlated to Capusha, but they are the highest of the blood pressure, borders were a god. Sadiki was a block to both entertainment, however, I say, in the highest of the অসমৰ জাতীয় অসমীয়া জাতিৰ যি পিতৃ স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰ্তমান উপস্থিত হৈছে আমি নামঘৰ পালোহি আৰু এতিয়া বেছিছে 8টা আৰু এইখন হৈছে নামঘৰৰ মূল প্ৰৱেশদ্বাৰ ইয়াতে এখন অক্ষয় বন্তি চলি আছে ষ্ট্ৰাকচাৰৰ কাম চলি আছে আৰু এইখন হৈছে আকাশী গংগাৰ প্ৰৱেশদ্বাৰ আপোনাক দেখাইছো আৰু ইয়াতে লিখা আছে বটবৃক্ষ জবকালে বটদেৱা ভৈলা হেনদিনা হন্তে আলি পুখুৰী লুপ্ত হৈলা আৰু এইফালে আছে নৈমিক ভাগ ক্ষেত্ৰ এইটো পিছত নাম বাৰু আৰু এইফালে হৰগুছানীৰ মাজেৰে এইটো ৰাস্তা সৰোবৰটোলৈ গৈ আছোঁ আৰু সৰোবৰটোৰ এইটো ৰাস্তা আৰু এইফালে মতি খোঁচাইদে এই দেৱালবোৰ ভগৱানৰ যি বৰ্ণনা সেয়া লিখা আছে আমি ধৰিব পাইছে চাগে ইয়াত ব্ৰহ্মা অনন্ত হত্যা যি কৃষ্ণ জন্মৰ পাছত এইফালে বক্তাসুৰৰ বধ এইফালে কালিয়া দমন এইফালে ইয়াত সুন্দৰকৈ লিখা আছে পংক্তিবোৰ লিখা আছে আখ্যানবোৰত আৰু সিংহ মৰাৰী আৰু এইফালে ইয়াত আছে লাষ্টত আছে গজেন্দ্ৰ উপাখ্যান আৰু এইফালে আছে কৃষ্ণ অৰ্জুনক যি ৰথ সাৰথি কৰা দৃশ্য ইয়াত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে সুন্দৰভাৱে আৰু ইয়াত গছ কেইজোপা সঁচাকৈ পৰিৱেশটো সুন্দৰ কৰি তুলিছে এইটো ৰংগমঞ্চ আৰু এইটো হৈছে আকাশী গংগা সৰোবৰ বিৰাট ডাঙৰ ৰংগমঞ্চ এইটো
ইয়াত কিবা কিবি কৰ্মশালা অনুষ্ঠিত কৰা হয় এইফালে আৰু এইটো কিবা স্তম্ভ এইফালে কিনাৰতে লাগি আছে এই ৰংগমঞ্চটো কিনাৰতে লাগি আছে এইটো আকাশী গংগা সৰোবৰ বিৰাট ডাঙৰ এটা সৰোবৰ আৰু ষ্টেজৰ ওপৰলৈকে উঠিছা এইটো এটা স্তম্ভ কাছৰ ওপৰত হাতীৰ ওপৰত সিংহ আৰু এইটো ৰংগমঞ্চ আৰু ইমান ডাঙৰ ডাঙৰ গছ আৰু ইমান চৰাই চিৰিকটিৰ মাত আৰু সঁচাকৈ ৰাতিপুৱা মুহূৰ্তটো সঁচাকৈ অতি সুন্দৰ কৰি তুলিছে সঁচাকৈ মোৰ কিন্তু বহুত ভাল লাগিছে পৰিৱেশটো একদম নিজান আজি আহোঁতে মই ভিডিঅ' বনাব নোৱাৰিলোঁ গাড়ীত আহোঁতে কাৰণে এন্ধাৰ হৈ আছিলে আৰু যথেষ্টখিনি বাছত যিহেতু আহিছোঁ যথেষ্টখিনি ভাগৰ লাগিছে আৰু বহুত মানে ঠেকেচনি মেকেচনি খাই আহিছোঁ গতিকে বেছি ভিডিঅ' নবনালোঁ আৰু ইয়াতে বনাই কিন্তু দেখা আৰু এইটো ৰংগমঞ্চটো এইফালে বাহিৰত আছে বিৰাট ডাঙৰ ৰংগমঞ্চ এইটো ইয়াত কিবা কিবি কৰ্মশালা অনুষ্ঠিত কৰা হয় এইফালে আৰু এইটো কিবা স্তম্ভ এইফালে কিনাৰতে লাগি আছে এই ৰংগমঞ্চটো কিনাৰতে লাগি আছে এইটো আকাশী গংগা সৰোবৰ বিৰাট ডাঙৰ এটা সৰোবৰ আৰু ষ্টেজৰ ওপৰলৈকে উঠিছা এইটো এটা স্তম্ভ কাছৰ ওপৰত হাতীৰ ওপৰত সিংহ আৰু এইটো ৰংগমঞ্চ এতিয়া আমাৰ গা ধোৱা হৈ গ'ল গা আহিছে আৰু এইফালে মানুহখিনি আমাৰ লগত অহা মানুহখিনিয়ে গা ধুই কাপোৰ চাপোৰ পিন্ধিছে আৰু মই ইয়াতে একদম ৰেডি হৈ বহি আছোঁ ধুতি চাৰ্ট পিন্ধি পিনে সেনেকৈ গৰমটো বাৰুকৈ উঠিছে এতিয়া আমি গা পা ধুলোঁ চবেই কাপোৰ পিন্ধিলোঁ তাৰপিছত আৰু এইফালে এতিয়া আমি নামঘৰলৈ গৈ আছোঁ এইফালে আমাৰ লগত অহা মানুহবোৰ আৰু এতিয়া আমি নামঘৰলৈ গৈ আছোঁ শৰাই দিবলৈ এইটো নৈবেদ্য গৃহত আমি এতিয়া শৰাই আগবঢ়াই থৈ আহিলোঁ আৰু এইটো হৈছে নামঘৰৰ চৌপাশটো ইয়াতে এইফালে মা বৰমা আৰু খুৰীহঁত
আৰু এইজোপা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যুগৰে সেই বিখ্যাত শিলিখাজোপা সেই ক্ষীণজোপা সৰুজোপা আৰু এই ডাঙৰজোপা হৈছে তাৰ শাখা বা তাৰ পুলি এইটো হৈছে মূল নামঘৰটোৰ আৰু এইটো নাটঘৰ আৰু এইটো হৈছে মণিকূট ইয়া আছে মণিকূটটো নামঘৰ ভাগৰ মণিকূট ভাগ মণিকূটৰ ভিতৰ ভাগ আৰু এই বিশাল মণিকূট এইফালে দুজন গৰুত্ৰ মূৰ্তি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি সৃষ্টি খোল নাগাৰা তাল সকলোবোৰ ইয়াত ৰখা হৈছে এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যৱহৃত পাটনা দিয়াৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গা ধুইছিলে আৰু ইয়াত অতি সুন্দৰভাৱে সংৰক্ষণ কৰি থৈছে এই কুঁৱাটো লিখা আছে গুৰু ব্যৱহৃত পাঠদান বুলি এইটো হৈছে নামঘৰটোৰ ঠিক কিনাৰতে লাগি থকা সংগ্ৰহালয়টোত য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যুগৰে বিভিন্ন ধৰণৰ বস্তু ধ্বংসাৱশেষ ইয়াত সংৰক্ষণ কৰা হৈছে অতি সুন্দৰভাৱে আৰু এইফালে বিভিন্ন ধৰণৰ কাঠৰ বস্তু এয়া কিতাপ পঢ়া ঠগা এইফালে ঘৰিয়াল এয়া নাগাৰাৰ অভগ্নাশেষ আদিবোৰ ইয়াত ধুনীয়াভাৱে সংৰক্ষণ এয়া নামঘৰৰ কিনাৰতে লাগি থকা সৰোবৰত থকা মাছবোৰক আমি মুৰি খাব দিছিলোঁ আৰু কেনেকৈ হেতা ওপৰা কৰি পাৰলৈ আহিছে দেখিছেনে বাৰু বহুত মাছ এই পুখুৰীটোত
আৰু আমি ইমানখিনি মানুহ গৈছিলোঁ আৰু মানুহ আছিলে বাৰু আৰু এইফালে আমাৰ এপা মা খুৰীহঁত মই শিলিখাজোপাৰ তলত ফটোকেইখনমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু বেছি ভিডিঅ' নবনালোঁ বৰদোৱাত কাৰণ বৰষুণ দিছিলে লাহেকৈ আৰু বহুত গৰমো পৰিছিলে কালি সেইকাৰণে বেছি ভিডিঅ' নবনালোঁ ইয়াৰ পিছত ভিডিঅ' আহি আছে পিছৰ ভিডিঅ'ত আমি ক'লৈনো গ'লোঁ আৰু মহামৃত্যুঞ্জয় মন্দিৰত কি কৰিলোঁ আকাশী গংগা শিৱ থানখনত কি কৰিলোঁ এইবোৰ আপোনালোকে সকলোখিনি পাব গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব